মহাত্মা গান্ধীকো হেৰিয়া প্ৰাৰ্থনা সভাৰ পৰা ওলাই আহিছে। আহোঁতে দুজনী ছোৱালী দুপিনে থাকে নহয়, এনেকৈ ধৰি লৈ আহিছে। আৰু মহাত্মা গান্ধী ওলাইছে, নাথুৰামে সিফালৰ পৰা গুলি কৰি দিছে। মহাত্মা গান্ধীয়ে কি কৈছে জানা? নাথুৰাম নিৰপৰাধী, নহ'লে নাথুৰামক হেণ্ডচাপ লগাব নহয়। নাথুৰাম নিৰপৰাধী, নাথুৰামৰ কোনো শাস্তি নাই, এই কৈছে। আৰু মহাত্মা গান্ধী পৰি গৈছে। আৰু মহাত্মা গান্ধীৰ শ্ৰাদ্ধও আমি কৰিছোঁ। জেগাই জেগাই চব জেগালৈকে মানে এনেকুৱা হেৰি এটাত অলপ পানী আৰু আমপাত এটা ওপৰত দি চব জিলালৈ পঠিয়াইছে। চব জিলাতে প্ৰাৰ্থনা কৰিছে, শ্ৰাদ্ধ কৰিছে। মানে শ্ৰাদ্ধ বামুণ আনি, বামুণে একেবাৰে হেৰি শ্ৰাদ্ধ কৰা দি শ্ৰাদ্ধ কৰিছে। স্বাধীনতা দিৱস আমি কৰিয়ে আহিছোঁ। পুৰা মাত্ৰা কৰিছোঁ, আন্দোলনো কৰিছিল।